গুড মৰ্ণিং সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। আজি এতিয়া 9:10 এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ, চাই থাকক। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱাই পুৱাই খোৱা লোৱা হৈ যোৱাৰ পিছত পাকঘৰটোৰ হয় এই অৱস্থা। চাওক, এইফালে আলু জলকীয়া কিবা কিবি এইবিলাক, ইয়াতে বাচন এইবিলাক চব খোৱা হৈ গ'ল। চাহ খাই উঠিয়ে এই অৱস্থা, আৰুতো আছে ভাতৰ ভেজাল। আৰু মোৰ ৰুমৰ হালত অৱস্থা কাপোৰে কাপোৰ। গাড়ীত চাওক, আমাৰ খোৱা লোৱা চব শেষ। আমাৰ মহাৰাণী এতিয়াহে উঠিছে, উঠি কেনেকৈ এয়া খাই আছে। এতিয়াহে খাই আছে, এই ভৰ দুপৰ বেলা। ভৰ দুপৰ হোৱা নাই বাৰু, 9:30 বাজে। 9টা বজাত উঠি কেনে আৰু গৌৰৱ সহকাৰে কয় 9টা বাজে। ৰাতি 12টাত ঘুমাইছো। হৈছে প্ৰচুৰ পঢ়া দিছে নেকি চালা? 12টাত ঘুমাইছো, 12টাত কি? আমি 1:30টাত ঘুমালে ৰাতিপুৱা উঠপা। দেউতা যাই আছে পাইপৰ মানে পানীৰ কাৰণে পাইপ আনিব মন্দিৰৰ। এতিয়া লৈ আহিব, চাব কোনপিনে দি আহে। ইয়াক গৈ আছে। চাদা খোৱাৰ ষ্টাইল চাওক। এই আহি আছে পাইপ। আহি গ'ল পাইপডাল, এইপিনেদি লৈ যাম কলৰ পাৰত। মটৰ বেয়া হৈ পানীৰ কষ্ট, এতিয়া মই লৈ যাম। মাইৰত মৰবি এখনে মটৰ দি চাৱা নাহে দেখোন।